खुलुमबाय स्टुडिय'आव आं आमिना सरगियारि तामुलपुर जिल्लानि सिङाव थानाय कुमारिकाटा दखरा दुलाराय बर' फरायसा आफादनि ब्रैजिदाइनथि बोसोरसालिया जथुमा लोगोसे सनाथि मायथाइ फालिथाया साननैनि हाबाफारिजों गाजा गोमजायै खुंफुंजाबाय। बे फालिथायनि गेवलां मेलाव दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ बाहागो लानानै मा बुंखो खोनासंनि। टेट शिक्षक उत्तीर्ण বিটিসি অঞ্চলত যথেষ্ট সংখ্যক আছে। 19-20 যে টেট হৈছিল এলপি আৰু এমইত তাতো প্ৰায় 2000ৰ অধিক টেট উত্তীৰ্ণ সকল আছে। ইয়াত যথেষ্ট পোষ্ট এতিয়াও ভেকেন্ট হৈ আছে। যথেষ্ট বিদ্যালয় এতিয়াও মানে শিক্ষক নাই। তো ইয়াৰ কাৰণে আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ আমি বৈঠকতো মিলিত হৈছিলোঁ যে অতি শীঘ্ৰে বিটিআৰত যিবিলাক এলপি এমই হাইস্কুলটো দিয়া হ'ল বিটিআৰ চৰকাৰে অসম চৰকাৰৰ লগত তেওঁলোকে কিছু মানে এপইণ্টমেণ্ট দিলে আৰু এতিয়া হায়াৰ ছেকেণ্ডাৰীলৈকে দিব লগা আছে। সেই সকলো মানে ভেকেঞ্চি যিবিলাক পদ আছে অতি সোনকালে বিটিআৰ চৰকাৰে চাৰ্কুলেশ্যন দি পেলাই তেওঁলোকক নিয়োগ কৰিব লাগে। আৰু আমি দাবী জনাইছোঁ যে বড়ো মাধ্যমৰ যথেষ্ট বিদ্যালয় ইয়াত এতিয়াও মানে শিক্ষক নাই আৰু টেট উত্তীৰ্ণ সংখ্যাও কম আছে। তো তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে যে অসমত আৰু বিটিআৰত বড়ো মাধ্যমৰ আৰু এই টেটৰ যোগেদি বড়ো মাধ্যমৰ এই শিক্ষা অনুষ্ঠানবিলাকত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি আমি আশাবাদী আৰু আমি সেইটো লৈ পেলাই আমি কাম কৰি আছোঁ। তো এতিয়াৰত 3rd গ্ৰেড 4th গ্ৰেড এইটো এপইণ্টমেণ্টো বাকী হৈ আছে যিহেতু ৰাজ্যপাল শাসনৰ পিছত বডোলেণ্ড ছিলেকশ্যন বৰ্ড এইটো ভংগ কৰি দিয়া হৈছিল। এতিয়া নতুনকৈ গঠন কৰাৰ কাৰণে চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৰাজ্যপাললৈ। ৰাজ্যপাল ডাঙৰীয়াই যেতিয়াই অনুমোদন দিব আমাক চৰকাৰে জনাইছে যে এই বডোলেণ্ড ছিলেকশ্যন বৰ্ড গঠন হ'ব আৰু ইয়াৰ যোগেদি 3rd আৰু 4th গ্ৰেডৰ যি নিযুক্তি প্ৰক্ৰিয়া বিটিআৰ কাউন্সিলে নিজাকৈ তেওঁলোকে কৰিব আৰু এই কথা আমি মানে দাবী জনাইছোঁ। নিয়ম অনুযায়ী য'ত যেনেকুৱা কাউন্সিল লেভেলত টেট হৈছে এইটো প্ৰায়ৰিটি দিব লাগে আৰু ষ্টেটতো টেট পাতিছে আৰু এইটোও মানে প্ৰায়ৰিটি লগতে লৈ যাব লাগে। কোনো যাতে বঞ্চিত নহয় বা তেওঁলোকৰ ডিউ যিখিনি ৰাইটছ তেওঁলোকক এই সুবিধাটো প্ৰদান কৰিব লাগে। আৰু আমাৰ যথেষ্ট ভেঞ্চাৰ শিক্ষা অনুষ্ঠান এতিয়াও ভেঞ্চাৰ হৈ আছে। বিটিআৰ চুক্তিত যি দফা আছিল সেই অনুযায়ী চৰকাৰে 26খন কলেজ আৰু আন যিবিলাক হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ হাইস্কুল এলপি এমই এইবিলাক পদ প্ৰাধিকৰণৰ কাৰণে প্ৰক্ৰিয়া এই মাৰ্চত বাজেট অধিৱেশনৰ পিছতে আৰম্ভ হোৱাৰ কথা আছে। তো আমি আশাবাদী আমি চৰকাৰকো এতিয়াও আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি তেওঁক পত্ৰ প্ৰেৰণ কৰিছোঁ যে আপোনালোকে দায়িত্ব সহকাৰে সোনকালে এইখিনি নিষ্পত্তি কৰিব লাগে। গৌৰৱৰ বিষয় নিখিল বড়ো ছাত্ৰ সন্থা আজি 55 বছৰত আমি ভৰি দিছোঁ। আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলোঁ আৰু আজি কুমাৰিকাটা যি আঞ্চলিক কমিটি এফচু তেওঁলোকৰ যিখিনি নিষ্ঠাবান আমাৰ এই সংগঠনক নেতৃত্ব দিয়া তেওঁলোকৰ মানে নেতৃত্বতে আজি 48তম এই অধিৱেশন আৰু সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি সুযোগ পাইছোঁ। এইটো আমাৰ এটা গৌৰৱৰ বিষয় আৰু এইটো এটা ঐতিহাসিক মানে দিন বুলি মই ঘোষণা কৰিব বিচাৰোঁ। আৰু ইয়াৰ যোগেদি সমাজত বৰ্তমানেও বড়ো জাতিক উত্তৰণৰ কাৰণে শিক্ষা অৰ্থনীতি সামাজিক দিশত যিখিনি আমাৰ কাম কৰিবলগীয়া আছে গুণগত শিক্ষাৰ অভিযান আমি চলাই আছোঁ কাম কৰি আছোঁ। ছাত্ৰ ছাত্ৰীক আমি কাউন্সিলিং দিছোঁ মটিভেশ্যন দিছোঁ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী যিবিলাকে দিব তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই আমি চিঠি দিছোঁ। তেওঁলোকক কিতাপ পত্ৰ যিখিনি বহী কলম লাগে আমি যোগান ধৰিছোঁ আৰু বিভিন্ন কাম আমি কৰিছোঁ। সমাজত এতিয়াও ডাইনী প্ৰথা মদ ভাং জুৱা ড্ৰাগছ এতিয়াও আছে বড়ো সমাজত। সেই যি অন্ধবিশ্বাস এইটো নাইকিয়া কৰিব লাগিব। হিউমেন ট্ৰাফিকিং অসমত যথেষ্ট অঞ্চলত এতিয়াও আছে আৰু বড়ো মানুহ ভিতৰতো হিউমেন ট্ৰাফিকিং কিছুমান দালাল চক্ৰই লৈ পেলাই অন্য ঠাইলৈ মানে তেওঁলোকক প্ৰলোভন দি লৈ যোৱা আমি দেখিবলৈ পাইছোঁ। সেইবিলাক নাইকিয়া কৰি পেলাই সুস্থ এটা সবল শক্তিশালী সমাজ গঠন কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। যিহেতু আমাৰ অঞ্চল অস্ত্ৰমুক্ত সমাজ হ'ল অস্ত্ৰমুক্ত অঞ্চল হ'ল ইয়াত গণতান্ত্ৰিক গণ আন্দোলন যি আছিল এইটো বিটিআৰ শান্তি চুক্তিৰ জৰিয়তে এইটো এতিয়া পাতনি মেলা হ'ল আৰু এতিয়া আন যিবিলাক সংগ্ৰাম আছে জাতি গঠনৰ কাৰণে জাতিৰ অস্তিত্বৰ কাৰণে ভাষা কলা সংস্কৃতি শিক্ষা অৰ্থনীতি সেই যি সংগ্ৰাম এইটো অব্যাহত থাকিব। তো ইয়াৰ কাৰণে চৰকাৰ এই দিশত আমাৰ অঞ্চলখন যাতে গুৰুত্ব সহকাৰে আগবঢ়াই নিয়াত তেওঁলোকৰ যিখিনি মানে কৰিবলগীয়া যিখিনি কাম এইখিনি যাতে আগবাঢ়ে
আৰু আমি আশা কৰিছোঁ বিটিআৰ যি চুক্তিৰ সকলো দফা 100% আখৰে আখৰে ৰূপায়ণ কৰাত চৰকাৰে যাতে সময়ত মানে তেওঁলোকে কাম কৰে আৰু অমিত শ্বাহ গৃহমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা প্ৰতিশ্ৰুতি আমাক দিছিল যে 2024 আগে আগে সকলো দফাবিলাক 100% ৰূপায়ণ হৈ যাব সেই কথাটো আমি দৃঢ় বিশ্বাসী আৰু ইয়াৰ কাৰণে চৰকাৰক তুৰন্ত কাম কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ